Hello everyone, কি খবৰ আপোনালোকৰ? তো ওয়েলকাম টু মাই ফাৰ্ষ্ট লং ব্লগ। তো মই এতিয়া হৈছে ইভিনিং টাইম, তো এনেই অকণমান ওলাইছোঁ বাহিৰলৈ আৰু অকণমান পিছত এটা ফ্ৰেণ্ডৰ ঘৰত যাম আৰু কিয় যাম অতি সোনকালে আপোনালোকক জনাম। এটা স্পেচিয়েল কাৰণ আছে, মানে এটা বস্তু ল'ব যাম মই। তো তাৰ কাৰণে সিহঁতৰ ঘৰত যাব লগা হ'ল আৰু বহুত দিন ধৰি সিহঁতৰ ঘৰত যোৱা নাই, মানে প্ৰায় যোৱাই নাই ক'ব গ'লে। তো আজি ফাৰ্ষ্ট টাইম যাম। তো বলক say hi to my vlog. তো মই গৈ আছোঁ এতিয়া বান্ধৱীজনৰ ঘৰত, আপোনালোকক কৈছোঁ। আৰু তাৰ আগতে মই যে আপোনালোকক কৈছিলোঁ ভিডিঅ' দিয়া কথা, মানে মই ছ'চিয়েল মিডিয়াত এটা ষ্টৰি দিছিলোঁ। তো সেই ভিডিঅ'টো আপোনালোকে আগত চাই লওক। কুৱেশ্যনছ এণ্ড আনচাৰৰ মই বহুত জলদি ভিডিঅ' আনিম। তো আজি লং ব্লগতে দিম বুলি ভাবিছিলোঁ, তো আজি ফাইনেলি আহি গ'লোঁ। তো লেটছ ষ্টাৰ্ট। প্ৰথমে নিশিতা ৰায়ে দিছিল যে বা তোমাৰ আৰু ভিডিঅ'ৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে এটা ব্লগ লাগে, তো প্লিজ দিবা না। আৰু তোমালোকৰ ৰিলেশ্যনশ্বিপ কেনেকৈ হ'ল, তাৰপিছত কিমান বছৰ থাকিলে। তো এইটো কুৱেশ্যন বহুত ভাল কুৱেশ্যনছ কৰিছা তুমি নিশিতা, তো থেংক ইউ। প্ৰথমতে আমাৰ ৰিলেশ্যনশ্বিপ 5 years চলি আছে। তো এটা ভাইটি দিছে, তুমি কাৰ লগত চেনি খোৱা? অনেষ্টলি ক'ব গ'লে চেনি মই এতিয়া নাখাওঁ, একেবাৰে নাখাওঁ বুলিও নকওঁ। আগতে কৰিছিলোঁ বাট এতিয়া নহয়, একেবাৰে নহয়। এতিয়া মই বহুতে বা বুলিও কৈছে, কিছুমানে এনেই কৈছে মানে। তো কৈছে বা তুমি ইমান কিয় ধুনীয়া? তো ক'ব গ'লে মই একেবাৰে ধুনীয়া নহয় গাইজ। আজিকালিতো আপোনালোকে গমেই পায়, মেকআপৰ ওপৰতে সকলোৱে থাকে। তো ধুনীয়া মানে কি, হ'ব বাৰু ধুনীয়া, বাট মই নিজকে ধুনীয়া বুলি নাভাবোঁ। সেইটোৱে তাৰ এনচাৰটো মোৰ, সেইটোৱে মই ধুনীয়া নহয়। তাৰপিছত আৰু বহুতে এটা কমন কুৱেশ্যনছ কৰিছে, মই ইউটিউবত কিয় আহিলোঁ। যোৱাটো ভিডিঅ'ত মই কৈছিলোঁৱে, তো আজি আকৌ এবাৰ কওঁ। আজি যদি মই আপোনালোকৰ পৰা মৰম ভাল পাব আছোঁ আৰু যদি আপোনালোকৰ ওচৰত মই আজি ভিডিঅ' দিব পাৰি আছোঁ, সকলোবোৰ মোৰ তেওঁৰ কাৰণে। তো তেওঁ যদি ভিডিঅ'টো চাইছে তেনেহ'লে থেংক ইউ। আজি যদি তেওঁ নহ'ল হয় তেনেহ'লে মোৰ ব্লগ বনোৱা আৰু ভিডিঅ' দিয়া একদম ইম্পচিবল হ'ল হয়। তেওঁ মোক বহুত ছাপৰ্ট কৰিছে, বহুত বেছি ছাপৰ্ট কৰিছে আৰু আশা কৰিছোঁ এণ্ড মমেণ্টলৈকে মোৰ ছাপৰ্ট কৰক, মোৰ লগত থাকক সদায়। তো এনেকৈ আৰু আমাৰ ভাল পোৱাবিলাকো বাঢ়ি যাওক, মৰম বাঢ়ি যাওক। আৰু চ' কুৱেশ্যন এইখিনিতে আজি সমাপ্ত কৰোঁ, বেছি দীঘলীয়া নকৰোঁ। তো আই হোপ আপোনালোকে ভাল পাব। যোনে যোনে যিমান কুৱেশ্যনছ কৰিছে কৈছোঁ, বেছি কোৱা নাই বাৰু, 3-4টামান কৈছোঁ, বাট আজিলৈ ইমানেই। আৰু নেক্সট ভিডিঅ'ত মই ক'ম, আপোনালোকক জনাম। তো ভিডিঅ'টো চাব আপোনালোকে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু জল্দি 1K কৰি দিয়ক গাইজ। 1K ফেমিলি কৰি দিয়ক। তো আজিলৈ গাইজ পাহৰি থাকিলে নহয়, মই বান্ধৱী ঘৰত যোৱাৰ আগতে গৈছিলোঁ বজাৰ, আৰু বজাৰৰ পৰা এয়া কাপোৰ আনিলোঁ। একদম মানে বিহু লাগিছে গাত। নহয় গাইজ, একচুৱেলি মানে মই যাম মন্দিৰত, তো মন্দিৰত যোৱাৰ কাৰণে এটা নতুন কাপোৰ লৈ আহিলোঁ। আৰু বাকী এতিয়াহে যাম সিহঁতৰ ঘৰত। তো আই এম এক্সাইটেড। বিহুৰ শ্বপিং হ'ব লাহে লাহে কৰিম, বাট কৰিবতো লাগিবই, হেঁপাহৰ বিহু হয়নে? তো গাইজ, মই যে আপোনালোকক কৈছিলোঁ যে বান্ধৱীজনীৰ ঘৰত এটা বস্তু ল'ব গৈছিলোঁ। তো আমাৰ ওচৰতে এটা আণ্টিৰ ঘৰত আছিল মানে সেই কাপোৰটো, মানে মই এটা বিহু শ্বুট কৰিম বুলি ভাবিছোঁ মানে এনেই। তো সেই কাপোৰটো মোৰ নাছিল, তো তাৰ কাৰণে মানে মই এই আণ্টিজনীৰ কাপোৰটো পাই গ'লোঁ ফাইনেলি ওচৰতে। সেইকাৰণে মই বান্ধৱীজনীৰ ঘৰত যোৱা নহ'ল। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট এটা ব্লগত। আজিলৈ আহিছোঁ, বাই।